আজি আমাৰ যোৱা 31/8/2020 তাৰিখে খৈৰাবাৰী ৰঙাজুলিত মানে অল বিটিআৰ বৰ্মন কাছাৰী জাতীয় ঐক্যমঞ্চ নামেৰে এটা নতুন সংগঠনৰ জন্ম হয় আৰু এই সংগঠনৰ জন্মৰ উদ্দেশ্য হ'ল যে আমাৰ বিটিআৰত থকা যিসকল বৰ্মন কছাৰী জনগোষ্ঠীৰ লোকসকল আছে তেখেতসকলৰ সৰ্বাংগীন যিবিলাক আমাৰ সমস্যা তথা সৰ্বাংগীন উন্নতি সাধন কৰাৰ লক্ষ্য হ'ল মূল উদ্দেশ্য আৰু সমস্যাবোৰৰ সমাধানৰ কাৰণে মাত দিয়াৰ কাৰণে আমাৰ এই সংগঠনৰ জন্ম সৃষ্টি হৈছে যদিও মানে আমাৰ যোৱা যিটো আমাৰ আগৰ বিটিচি আছিল আৰু বৰ্তমান আমাৰ বিটিআৰ হ'ল এই বিটিআৰত যিটো আমাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল যোৱা 4 এপ্ৰিল তাৰিখে কিন্তু বিশেষ কাৰণত হয়তো সেই নিৰ্বাচনখন পিছুৱাই গৈছে আৰু সেই পৰিপ্ৰেক্ষিতত আমিও কিছু কথা আমাৰ সংগঠনে চিন্তা কৰিছোঁ যে যদি আমাৰ এই বিটিআৰত বৰ্মন কছাৰীসকলৰ সৰ্বাংগীন উন্নয়ন তথা যিবিলাক আমাৰ জাতীয় সমস্যা আছে এইবিলাক যদি আমি সমস্যাবিলাক সমাধান কৰিব লাগে তেতিয়াহ'লে নিশ্চয় আমি চিন্তা কৰিছোঁ যে আমাৰ এই সংগঠনে আগন্তুক যিটো আমাৰ বিটিআৰ এখন নিৰ্বাচনত নতুন এখন গভৰ্ণমেণ্ট হ'ব সেই গভৰ্ণমেণ্টত আমি কেনেকৈ অংশীদাৰ হ'ব পাৰোঁ আৰু অংশীদাৰ হৈ আমাৰ যিবিলাক সমস্যা এই সমস্যাবিলাক সমাধান কৰিব পাৰোঁ তাৰ কাৰণে আমি এটা চিন্তা চৰ্চা কৰিছোঁ গতিকে বৰ্তমান যিটো বিটিআৰত যিটো নিৰ্বাচনী যিটো কুচকাৱাজ এই কুচকাৱাজত আমি কিছু কথা উপলব্ধি কৰিছোঁ বৰ্মন জনগোষ্ঠীসকলে যে আগন্তুক যিটো বিটিআৰৰ নিৰ্বাচন হ'বলৈ গৈ আছে এই নিৰ্বাচনত আমাৰ এই বিটিআৰবাসীয়ে প্ৰত্যেক জনগোষ্ঠীৰে এটা মানে পৰিৱৰ্তন বিচাৰিছে বিশেষকৈ আৰু সেইকাৰণেই আমি বিশেষকৈ যোৱা যিটো 17 বছৰৰ BPFৰ যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু যিটো আমাৰ জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীৰ যিখিনি আমি পাবলগীয়া যিখিনি চৰকাৰী সা সুবিধা বা যিবিলাক জাতীয় সমস্যাবিলাক আছিল এইবিলাকৰ ক্ষেত্ৰত আমি বিশেষ কৰি আমাৰ এই বৰ্মন কছাৰী জনগোষ্ঠীয়ে কোনো ধৰণৰ সঁহাৰি বা সহায় সহযোগিতা পোৱা নাই আৰু সেইবাবেই আমি এইবুলি ভাবিছোঁ যে আমাৰ যিহেতু ভাবিছোঁ যে পৰিৱৰ্তনৰ প্ৰয়োজন আছে আৰু পৰিৱৰ্তন অবিহনে আমি কোনো নতুন চিন্তা আমি কল্পনা কৰিব নোৱাৰোঁ আৰু সেইকাৰণে আমি বিটিআৰত আমি বৰ্তমান যিটো নিৰ্বাচনী কুচকাৱাজত আমি দেখিবলৈ পাইছোঁ যে ইয়াত আগন্তুক দিনত ইপিপিএল যিটো দল ৰাজনৈতিক দল সেই দলৰে চৰকাৰ হোৱাৰ পথত আমি মানে অগ্ৰসৰ হোৱাৰ দিশত আমি কিছুমান আমি পথ আমি দেখা পাইছোঁ আৰু সেয়েহে আমাৰ এই জাতি জনগোষ্ঠীৰ সকলো মানুহেই বা আমাৰ এই সংগঠনৰ সকলো কৰ্মকৰ্তাই মানে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে আগন্তুক দিনত যাতে আমি পৰিৱৰ্তনৰ স্বাৰ্থত যদি আমি ইপিপিএল চৰকাৰৰ লগত থাকি যদি আমি তেওঁলোকক সহায় সহযোগিতা কৰি যাব পাৰোঁ নিশ্চয় আমাৰ যিবিলাক দাবী আছে বা আমাৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাক পূৰণৰ ক্ষেত্ৰত আমাৰ সহায় হ'ব বুলি ভাবিছোঁ আৰু সেইবাবে আমি যোৱা 31/8/2020 চনত যিটো আমাৰ সদৌ বিটিআৰ বৰ্মন কছাৰী জাতীয় ঐক্যমঞ্চ গঠন হৈছে সেই অল বিটিআৰ বৰ্মন কছাৰী জাতীয় ঐক্যমঞ্চে সিদিনাৰ পৰাই ইপিপিএল দলক মুক্তভাৱে তাৰমানে সমৰ্থন জনাই আহিছে গতিকে আজি আমি সেই যিখন আমাৰ চেণ্ট্ৰেল কমিটি গঠন কৰা হৈছে গতিকে সেইদিনাই আমাৰ ওদালগুৰি জিলাও গঠন কৰা হয় কিন্তু আমাৰ বাক্সা জিলা গঠন কৰা নাছিলে গতিকে আজি আমি আমাৰ যিটো বাক্সা জিলা
সদৌ বিটিয়াৰ বৰ্মন কছাৰী জাতীয় সমিতি গঠন ইতিমধ্যে কৰিবলৈ আমি কৰিছোঁ গতিকে আগন্তুক দিনত আমাৰ প্ৰত্যেকটা ডিষ্ট্ৰিক্টত যেনেকৈ আজি আমাৰ বাক্সা জিলাত হৈছে আগন্তুক দিনত চিৰাঙত হ'ব কোকৰাঝাৰত হ'ব আমি বৰ্তমানত থকা এই 4টা জিলাতে আমাৰ যিখিনি বৰ্মন জনগোষ্ঠী আছে সেইখিনি সকলোকে লৈ আমি প্ৰত্যেকটা জিলাত জিলা সমিতি গঠন কৰিম আৰু আগন্তুক দিনত প্ৰত্যেকটা জিলাই আৰু আমাৰ চেণ্ট্ৰেল সমিতিয়ে আগন্তুক যিটো নিৰ্বাচন হ'ব বিটিআৰত সেই নিৰ্বাচনত পূৰ্ণ সহযোগিতাৰে আমি ইউপিপি দলক সমৰ্থন জনাইছোঁ এইকাৰণে যে আমাক প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যিটো নেকি চৰকাৰ হ'ব এই চৰকাৰখনে আস্থা ভৰসা আমাক তেওঁলোকে আশ্বাস দিছে আৰু সেইকাৰণে আমাৰ জনগোষ্ঠী আজি মানে সকলোৱে আগবাঢ়ি আহিছে আৰু আগন্তুক দিনত আমাৰ 4টা জিলাৰে প্ৰত্যেক সমষ্টিত ইউপিপি দলৰ প্ৰাৰ্থীক তেওঁলোকে সমৰ্থন কৰি যাব আৰু অহা দিনত ইউপিপি চৰকাৰত আমি আহিব বুলি আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু আগন্তুক দিনত আমাৰ এই জাতিটোৱে এটা চৰকাৰত থাকি এটা ভাল দিশত আগবাঢ়ি যাব বুলি আমি ধাৰণা কৰিছোঁ আজি ইয়াত আমি বাক্সা যিটো নেকি সদৌ বিটিআৰ বৰ্মন কছাৰী জাতীয় সমিতি গঠন কৰাৰ কাৰ্যসূচী ইয়াত আমি গ্ৰহণ কৰিছোঁ গতিকে আজিৰ যিটো নেকি কাৰ্যসূচী এইটো মূলতঃ আমাৰ বাক্সা জিলা সমিতি গঠন হ'ব আমি এইখিনিকে মানে আজিৰ এই সভাযোগে আহ্বান জনাম যিখিনি মানুহ আমাৰ এতিয়াও কিছু মানুহ হয়তো মানে কিছুমান দিশত হয়তো বুজা নাই তেওঁলোকক আমি আহ্বান জনাম বা আমি ইয়াত কিছুমান আমি তেওঁলোকক বুজাৰ কাৰণে চেষ্টা কৰিম যাতে কোনো ধৰণৰ কাৰো প্ৰলোভন বা তেনেকুৱা ধৰণৰ যাতে কোনো দ্বিধা মনত নাৰাখি যাতে আগন্তুক দিনত এই ইউপিপি দলত আমি এই বৰ্মন কছাৰীসকলে ঐক্যবদ্ধভাৱে যাতে ইউপিপি চৰকাৰক সহায় সহযোগিতা কৰি যাতে আমি এই চৰকাৰখন গঠন কৰিব পাৰোঁ পূৰ্ণাংগ চৰকাৰ গঠন কৰিব পাৰোঁ তাৰ কাৰণে আমি এই সভাযোগে এটা আমি ৰাইজকো আহ্বান জনাম